হাই ফ্ৰেণ্ডছ, পুনৰবাৰ অসমীয়া পাকঘৰ আৰু মই চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ সৈতে মাছৰুমৰ তৰকাৰী ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ইয়াতে এপোৱা মাছৰুম লৈ লৈছিলোঁ আৰু মাছৰুমখিনি মই ভালদৰে ধুই লৈ লৈছোঁ। তো এতিয়া মই মাছৰুমখিনি এনেদৰে সৰু সৰু টুকুৰাকৈ কাটি লৈ লৈছোঁ। তো মই মোৰ সাইজত কাটি লৈছোঁ। আপোনালোকে যদি এনেদৰে বেয়া পায় তেতিয়াহ'লে অকণমান ডাঙৰ ডাঙৰকৈ কাটি ল'ব। আৰু এতিয়াতো দোকানত বজাৰত ওলায়ে মাছৰুম। তো মই ইফালে মছলাৰ বাবে ব্যৱহাৰ কৰিছোঁ বিলাহী, পিঁয়াজ, শুকান জলকীয়া কেইটামান, আদা 2 পিচ, নহৰু কেইফুটমান, আৰু মই গোটেইখিনি পেষ্ট বনাই লৈ লৈছোঁ মিক্সিত। তো মই কেৰাহী এটাত তেল দি লৈছিলোঁ আৰু তেলখিনি গৰম হৈ গৈছে। এতিয়া মই তেলখিনিত তেজপাত 2টা দি ল'ম আৰু তেজপাত 2টা দি লোৱাৰ পিছত মই যিখিনি মছলা পেষ্ট বনাই লৈ লৈছিলোঁ সেইখিনি দি লৈ লৈছোঁ আৰু তাতে মই 1 চামুচ হালধি দি লৈছোঁ। তৰকাৰীখনৰ জোখেৰে মই হালধি দি লোৱাৰ পিছত মই মছলাখিনি ভালদৰে মিক্স কৰি লৈ ল'ম আৰু ইয়াতে মই 1/2 চামুচ জিৰা গুড়ি ব্যৱহাৰ কৰিছোঁ। তেতিয়া মই জিৰা গুড়িখিনি দি লৈছোঁ। দি লোৱাৰ পিছত মই 1 চামুচ ধনিয়া গুড়ি ব্যৱহাৰ কৰিছোঁ আৰু 1 চামুচ জলকীয়া গুড়ি ব্যৱহাৰ কৰিছোঁ। মই এইখিনি মছলা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি ইয়াতকৈ বেলেগ মছলা ব্যৱহাৰ কৰে তেতিয়াহ'লেও কৰিব পাৰে। তো মই এতিয়া ভালদৰে মছলাখিনি মিক্স কৰি লৈ ল'ম আৰু মিক্স কৰি লোৱাৰ পিছত মই ইয়াতে আধা গিলাচ পানী দি লৈছোঁ মছলাখিনিত আৰু মছলাখিনি মই ভালদৰে লৰাই দি লৈছোঁ। তো আৰু মই তেতিয়ালৈ মছলাখিনি লৰাই থাকিম যেতিয়ালৈকে পানীখিনি শুহি মছলাখিনিৰ পৰা তেল ওলাই নাযায়। মছলাখিনিৰ পৰা আমাৰ তেল ওলাই গৈছে আৰু মছলাখিনি হৈ গৈছে। এতিয়া মই ইয়াতে মই কেঁচা মটৰ এৰাই লৈ লৈছিলোঁ। কেঁচা মটৰখিনি মই দি লৈ ল'ম। কেঁচা মটৰখিনি দি লোৱাৰ পিছত মই মছলাখিনি ভালদৰে মিহলাই লৈছোঁ মটৰখিনিত। আৰু ইয়াতে মই তৰকাৰীখনৰ জোখেৰে নিমখ ব্যৱহাৰ কৰিছোঁ। আৰু মই মাছৰুমখিনি বনাওঁতে তো বেছি মই পনীয়া নকৰোঁ, মই গ্ৰেভি টাইপৰে বনাম। আপোনালোকে যদি এনেকৈ বেয়া পায় তেতিয়াহ'লে অলপমান পনীয়া টাইপৰো কৰিব পাৰে। আৰু মই মটৰখিনি ভাজি লোৱাৰ পিছত এতিয়া মই যিখিনি মাছৰুম কাটি লৈ লৈছিলোঁ সৰু সৰুকৈ, সেইখিনি মাছৰুম মই দি লৈ ল'ম আৰু ভালদৰে মাছৰুমখিনিত মই মছলাখিনি লগাই দি ল'ম। আশা কৰোঁ আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটা কৰিব আৰু লগতে মোৰ ভিডিঅ'সমূহ আপোনালোকৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ মাজত শ্বেয়াৰো কৰি দিব। আৰু যদিহে আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু তাত গৈ অলপ ক্লিক কৰি দিব যাতে মই ভিডিঅ' আপলোড কৰিলে আপোনালোকে সোনকালে নটিফিকেশ্যন। আপোনালোকৰ লাইক আৰু কমেণ্টবোৰে মোক ভিডিঅ'বোৰ বনাবলৈ বহুত প্ৰেৰণা যোগায়। তো আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰিব। মাছৰুমখিনিত মই পানী দিয়া নাছিলোঁ। তো এনেদৰে মাছৰুমখিনি ভজাৰ পিছত পানী ওলাই গৈছে আৰু যেতিয়ালৈকে পানীখিনি অকণমান শুহি নাযায় মই তেতিয়ালৈকে ভাজি লৈ ল'ম। তো মাছৰুমখিনি আমাৰ হৈ গৈছে আৰু মাছৰুমখিনিৰ পৰা পানীখিনিও শুহি গৈছে আৰু তৰকাৰীখনৰ কালাৰটো বহুত ধুনীয়া হৈ গৈছে আৰু খাবলৈও কিন্তু বহুত ভাল লাগে। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই তেতিয়াহ'লে এবাৰ বনাই খাই চাব আৰু কমেণ্ট কৰি জনাব মোক কেনেকুৱা লাগিছে। এতিয়া মই মাছৰুমখিনি নুমাই লৈ ল'ম। মাছৰুমখিনি মই নুমাই লৈ ল'লোঁ আৰু ইয়াতে মই ওপৰত ধনিয়া পাত কাটি দি দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।